So hi guys, welcome back to my YouTube channel Real Video Company. So ahi gol Bapuni Hakhon Rongali Bihu. তো এতিয়া বলক অকমান বিহুৰ মাজলৈ সোমাই যাও মানে বামুন্দিত চলি আছে কৰ্মশালা বিহুৰ তো তালৈকে যাও আৰু বিহু দেখা আপোনালোকক পাই গলো বামুন্দি বিহু কৰ্মশালা আৰু ইয়াতে পুৰা বিহু চলি আছে মানে সৰু ডাঙৰ সকলোবিলাক ছোৱালী আমাৰ এই অঞ্চলটোত ইয়াতে কৰ্মশালাত আহিছে বিহু কৰিবৰ কাৰণে তো বিহু বুলি এইটো ফাৰ্ষ্ট ভিডিঅ' বনালো বিহুৰ ওপৰত তো ভালদৰে দেখাই আছো ইয়াত কি হৈছে তো চাই এয়া আছে মোৰ লগত চন্দন দা তো বিহু কৰ্মশালাত লগ পালো তো চন্দন দা অলপমান কৈ দিয়ক বিহুৰ ওপৰত তেওঁলোকে এনেকুৱা এটা পদক্ষেপ লৈছে যিটো পদক্ষেপত তেওঁলোকে আমাৰ অভিজ্ঞ প্ৰশিক্ষক মানে তেওঁলোকে নিমন্ত্ৰণ কৰি আনে আৰু তেওঁলোকে আমাক যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আহে প্ৰায় 500-700 মান আমাৰ প্ৰতি বছৰে হৈ যায় তেওঁলোকে আগলৈ পুনৰ যাতে এনেকুৱা ইয়াত চাইও ভালকৈ মানে প্ৰশিক্ষণ দিব পাৰে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কি নাম তোমাৰ তুই দাস বিহু কিবা না তোমাৰ কি নাম বিহু নাচিবা বঢ়িয়া ভালকৈ নাচিবা দে বিহু নাচিবা কিমান দিন নাচিলা ইয়াতে 9 দিন হ'ল ন ভালকৈ নাচিবা কি নাম তোমাৰ তুমি বিহু কিবা আহিছা কেনেকুৱা লাগিছে বিহু বিহু নাচনি হ'বনে এয়া চাওক কিমান কম মানে মইনা এজনী বিহু দিব আহিছে তোমাৰ বয়স কিমান মানে 6-7 বছৰ এয়া 6-7 বছৰীয়া মাইনা এজনীয়ে বিহু দিব আহিছে তো বহুত বেছি ভাল লাগিছে এনেকুৱা মানে নতুন নৱপ্ৰজন্ম বা সৰু সৰু এনেকুৱা ল'ৰা ছোৱালী ইয়াতে বিহু দিবৰ কাৰণে আগ্ৰহী হৈছে আৰু ইয়াতে আহিছে কৰ্মশালাত ধন্যবাদ ভাবিছ কিবা ঠিক আছে তোমাৰ বিহু শিকিব আহিছা কেনেকুৱা লাগিছে শিকি
ভাল লাগিছেনে? তোমাৰ বয়স কিমান? 10 বছৰ বয়সতে শিকিবা? দিয়া দিয়া, ভালকৈ শিকিবা, অল দ্য বেষ্ট। আৰু ইয়াতে বিহু নাচি আছে, দেখাইছো আপোনালোকক বিহু নাচনি উপস্থাপন কৰিব পাৰে, নাচিব পাৰে। শিকিবৰ কেইদিন হ'ল? এসপ্তাহ। কি কি শিকাইছে? এনে বিহুৰ এটা তাল গাই দিয়া। আমাৰ পংকজ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আমি আজিৰ এই সফল সামৰণি অনুষ্ঠানত আজি যি আমাৰ এই প্ৰশিক্ষাৰ্থীসকলে ইয়াত বঢ়িয়া, থেংক ইউ। এই যি 7 দিন